সুপ্ৰভাত, গুড মৰ্ণিং। আজি আপোনালোকক গোৱালপাৰা টাউন দেখাম আৰু ব্ৰহ্মপুত্ৰ পাৰত লৈ যাম আৰু ক'ৰবাত যাম আৰু ৰিয়েকশ্যন ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। চাই থাকক ৰিয়েকশ্যনবিলাক মানুহবিলাকৰ। হয়, আমি এতিয়া যাওঁ। টাটা বাই বাই। আমি এতিয়া যাব ওলাইছোঁ। বাই গাইজ, লগ পাই আছোঁ আপোনালোকক। চাই থাকক আপোনালোকে ভিডিঅ'। তেল ডিপত আছোঁ, মানে তেলৰ কথা চাওক একদম ল' হৈ আছে। চ' তেলটো ভৰাই লওঁ আৰু গৈ থাকক, আপোনালোকে চাই থাকক। আমি বৰ্তমান আহিছোঁ গোৱালপাৰা কাছাৰী ঘাট আৰু এইটো হৈছে মন্দিৰ কাছাৰী ঘাটৰ। ৰাস্তা ধুনীয়া আৰু আপোনালোকক ব্ৰহ্মপুত্ৰ দেখাই আছোঁ। এইফালে যাই ব্ৰহ্মপুত্ৰ যাই পাওঁ আমি। কি কোৱা ধৰণী কোৱা? মাছ মাৰি আছে, ডাঙৰ জাল। ধুনীয়া লাগে আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। এইবিলাক মানুহ ঘৰ কম ভাল লাগে নাই না? ব্ৰহ্মপুত্ৰ পাৰতে ঘৰ, বতাহ মাৰি থাকে না। তেনেকুৱা এটা মুভমেণ্ট হৈছে, আমিহে জানো। আহিলে গম পাব আপোনালোকে। নাওবিলাক চোৱাবে কালাৰিং বে, কালাৰিং নাও না। মাছ মাৰি আছে। এটাও মাছ অহা নাই, বেয়াই লাগে মানুহটোক লাগি। ধৰণে মানুহটোক লাগি বেয়াই লাগে, এটাও মাছ নাহিল। জালখন উঠালা। মানে আহিছোঁ গোৱালপাৰা বড়ো বজাৰ। ইয়াতে একদম জোতা চেণ্ডেলৰ দাম একদম কম আৰু 1000 টকা লৈ আহক, 5যোৰমান লৈ যাওক জোতা চেণ্ডেল দি লওক। এইফালে চাওক কাছাৰী ঘাটৰ একদম লাষ্ট। আমি সেইফালে যাম। চাওক ব্ৰহ্মপুত্ৰ, এইফালে ফেৰী চলে। ব্ৰহ্মপুত্ৰৰ লাষ্ট আৰু মজা লাগছে না। বতাহ মাৰি থাকে, ধুনীয়া বতাহ আৰু আমি বৰ্তমান আছোঁ গোৱালপাৰা জিলাপাৰা। এইটো হৈছে গোৱালপাৰা ক্লাব।
গোৱালপাৰা কলেজ আমি পালোঁ ট্ৰেন্সপৰ্ট ট্ৰেন্সপৰ্ট এখন গোৱালপাৰা Oh my God! Wow! Oh my! शाबाश बेटा বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল ক'ব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো ধন্যবাদ আপোনালোকৰ বাবে ব্লগবোৰ বনাই আছোঁ আৰু